আকৌ ওলালোঁ বজাৰলৈ। এতিয়াতো বজাৰ কৰিয়ে থাকিব লাগিব আৰু বিশেষকৈ সোমবাৰটো বাছি লৈছোঁ বজাৰ কৰিবলৈ, কাৰণ ভণ্টিয়ে সোমবাৰ দিনটোতহে পাৰে, কাৰণ আমাৰ টিকলিক থৈ যাব লাগে যে দেউতাকৰ লগত। সোমবাৰ দিনা থৈ আমি দুজনী যাওঁ, আৰু তাই নগ'লেতো মোৰ আৰু বজাৰ নহ'ব। আজি সতি 2 নম্বৰ দিন হৈছে, আৰু চাগে কিমান যাব লাগিব ঠিক নাই। আৰু যি ৰ'দ, আজি মই সেইকাৰণে এইটোকে পিন্ধি ল'লোঁ। সেইদিনা ঠাণ্ডা লাগিব বুলি একদম পূৰা গৰম উঠি গ'ল। এতিয়া গৈ থাকোঁ দেই, টাটা। আমি প্ৰথমতে আহিছোঁ সুপ্ৰীতিলৈ, কাৰণ বজাৰ সমাৰ কৰাৰ পিছত আকৌ সোমাবলৈ দিগদাৰ হ'ব বেগ চেগ লৈ। সেয়েহে প্ৰথমে সুপ্ৰীতিলৈ আহিলোঁ, কিন্তু ইমানেই সোনকালে আহিলোঁ যে তেওঁলোকৰ ষ্টাফ আহি পাইছেহে। সেয়েহে আমি অলপ সময় বহিলোঁ, কফি দিলে কফিও খালোঁ। তাৰপিছত এইফালে ফুলি চাইছোঁ, আৰু কেনেকুৱা লাগিছে ফুলিকেইযোৰ জনাবচোন দেই। এয়া, আৰু এইযোৰ কেনেকুৱা লাগিছে বাৰু? এইযোৰৰ দাম হৈছে 9,420 টকা নে কিমান আছিল দেই, মই পাহৰি গ'লোঁ। তাৰপিছতে আমি আহিলোঁ এবাৰ কাপোৰ চাবলৈ, আৰু আপোনালোকক ফাইনেলকৈ নজনাওঁ কি ল'লোঁ কি নাই লোৱা, কাৰণ এতিয়াই যদি কৈ দিওঁ তেতিয়াহ'লে পিছত আৰু আপোনালোকৰ এক্সাইটমেণ্ট নাথাকিব, নহয় জানো? আৰু এতিয়া আমি কাপোৰ চাইছোঁ চিল্ক হাউচত। খুব ধুনীয়া ধুনীয়া কাপোৰ আছে দেই, আৰু আপোনালোকৰ কোনযোৰ কাপোৰ ভাল লাগিছে বাৰু এই কেইযোৰৰ ভিতৰত জনাবচোন। মোক কিন্তু বেবী পিংক কালাৰৰ এযোৰ আছিলে, সেইযোৰ খুব ভাল লাগিছে, মানে মোৰ বহুত ধুনীয়া লাগিছে কাপোৰযোৰ। আপোনালোকৰ কোনটো কালাৰ ভাল লাগিছে জনাব। আৰু দামটো মই পাহৰি গ'লোঁ দেই কিমান আছিলে, কাৰণ ভিডিঅ'টো কৰোঁতে মই দামটো কৈ থোৱা হ'লে মনত থাকিলে হয়, কিন্তু তেতিয়া মই যিহেতু ভইচ নিদিলোঁ সেয়েহে মই পাহৰি গ'লোঁ। 1000 মান আছিলে চাগে দেই, মানে মই অলপ আন্দাজত কৈছোঁ, সিমানেই আছিল চাগে। 1000, 1100 সিমান মানেই আছিল। আৰু তাৰপিছতে চালোঁ এইকেইযোৰ কেনেকুৱা লাগিছে বাৰু। আৰু এই ভণ্টিয়ে চাই আছে এইযোৰ কাপোৰ, তাই ভাল লাগিছে বোলে। এইযোৰৰ দাম 1500 মান আছিলে নেকি, মই দামবোৰ পাহৰি গ'লোঁ, কিন্তু সিমান মানে আছিলে চাগে দেই। আপোনালোকৰ কেনেকুৱা লাগিছে ক'বচোন। আৰু এতিয়া আমি চাইছোঁ টচৰ মেখেলা, আৰু এই মেখেলাবোৰৰ দাম হৈছে 500, মানে অফাৰত দি আছে। এনেইতো এখনত 600 হয়, টচৰ সকলোৱে জানে, আৰু দুযোৰ ল'লেহে 500ত দিয়ে, কিন্তু এতিয়া এযোৰতে এখনত 500 দিছে, এনেই দুখন ল'লে দিয়ে। আৰু এই কাপোৰযোৰ কেনেকুৱা লাগিছে, আৰু এইযোৰৰ দাম 2000 নে কিমান এটা আছিলে। চাদৰ মেখেলা লোৱা হ'ল, এইবাৰ সোমালোঁ আকৌ আমি চাৰ্ট কিনিবলৈ, আৰু এগালমান চাৰ্ট উলিয়াই দিছে। আমি নিজে পচন্দ কৰি ল'লেই হ'ল, আৰু আপোনালোকে জনাবচোন দেই কোনকেইটা কালাৰ বেছিকৈ ভাল লাগিছে। আৰু এতিয়া চাৰ্টবোৰ ল'লোঁ হয়, কিন্তু নিবলৈহে চিন্তা, কাৰণ কাৰ্টুনটোৰ সৈতে দিয়ে কাৰণে বহুত ডাঙৰ হৈ যায়। এতিয়া আমি দুইজনীয়ে যেনে তেনে নিব লাগিব, আৰু এইখিনি মান ধৰা হয়, সকলোৱেতো গমেই পাইছে, নহ'লে ইমানখিনি চাৰ্ট কি কৰিম নি। আৰু এতিয়া আমি আহি সোমালোঁ তাঁত ঘৰত। ভণ্টিয়ে ক'লে ব'ল ইয়াত ধুনীয়া কাপোৰ আছে, আমি চাওঁগৈ। আৰু এখনততো চালে আমাৰ মনেই নভৰে, আৰু এখনত চাই কাপোৰ ল'ব নোৱাৰি, নহয় জানো? সেয়েহে আমি এইবাৰ আহিলোঁ তাঁত ঘৰত। আৰু ইয়াত ইমান ধুনীয়া ধুনীয়া কাপোৰ দেখাইছে নহয়, একদম ভাল লাগি গৈছে। আৰু এই কাপোৰযোৰ চাওকচোন, মোৰ যে খুব ভাল লাগিছে। এই ব্লু কালাৰযোৰো ভাল লাগিছে, আৰু এইযোৰো ভাল লাগিছে। ভণ্টিয়ে কৈছে কোনযোৰ বেছি ভাল লাগিছে, কোনযোৰ ভাল লাগিছে বাৰু আপোনালোকে ক'বচোন। মোৰ ব্লু কালাৰযোৰো ভাল লাগিছে, এইযোৰো ভাল লাগিছে। তাৰপিছত চালোঁ আমি পাটৰ কাপোৰ, আৰু এই পাটৰ কাপোৰ দুযোৰ, এইযোৰ এযোৰ, আৰু এতিয়া যিযোৰ দেখুৱাইছিলে তামাগুণৰ সেই দুযোৰ আমি চাইছোঁ, আৰু চাইছিলোঁ সেইকেইযোৰ আপোনালোকক দেখুওৱা নহ'লে, কিন্তু এই দুযোৰ বেছিকৈ ভাল লাগিছে কাৰণে আপোনালোকক দেখুৱাইছোঁ। কোনযোৰ বেছিকৈ ভাল লাগিছে জনাবচোন। এই দুযোৰ ভিতৰত কোনযোৰ ভাল লাগিছে আপোনালোকে কমেণ্ট কৰি জনাবলৈ নাপাহৰিব দেই। আৰু এইফালে মই এতিয়া চাইছোঁ মোৰ কাৰণে টচৰ কাপোৰ। এনেও ৰঙা ফুল থকা টচৰ কাপোৰবোৰ খুব ভাল লাগে, নহয় জানো? মোক কেনেকুৱা লাগিছে জনাবচোন কাপোৰযোৰে। আপোনালোকৰ কমেণ্টবোৰ পালে ভাল লাগে। আৰু গাত দি চাইছোঁ, এইফালে কেনেকুৱা লাগিছে জনাব দেই। আৰু আমি এতিয়া কাপোৰ কানি লোৱা হৈ গ'ল। এতিয়া ধুনীয়াকৈ ভিডিঅ'টো ইয়াতে কৰি লৈছোঁ, কাৰণ বেগ চেগ ল'লে আমি কৰিব নোৱাৰিম, আৰু আমি দুজনী এগালমান কেনেকৈ যাওঁ তাকে চিন্তা। গাড়ীত বাৰু যেনে তেনে আহিলোঁ, কিন্তু এইকণ কেনেকৈ যাম, সেয়েহে ভণ্টিয়ে হাজবেণ্ডক মাতি দিলে, আৰু সি আহি লৈ গ'লহি। এতিয়া আমি খাব লৈছোঁ ভণ্টি ঘৰত। মই ল'লোঁ, মোক দাইল নালাগে। আলিমূৰৰ পৰা ভণ্টি হাজবেণ্ডে আনিলেগৈ গোটেই বস্তুৱে, আৰু মই অকলে খোজকাঢ়ি আহি পালোঁহি। এতিয়া আকৌ মোক সি ঘৰত থ'বলৈ যায়। ঘৰ আহি পালোঁহি, দেখিছোঁ এটা ডাঙৰ মাছ লৈ থৈছে। বাৰু ৰাইজ, আজিলৈ মই আহোঁ দেই, আৰু ভিডিঅ' চিডিঅ' নকৰোঁ, আৰু বিৰাট ভাগৰ লাগিছে। বাই বাই দেই।